আজি অসমৰ মুখ্যমন্ত্ৰী এইবাৰ বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। অসমত উচ্ছেদ হৈ আছে একমাত্ৰ সাম্প্ৰদায়িক মেৰুকৰণ কৰি ধৰ্মীয় মেৰুকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ ২৬ৰ নিৰ্বাচনী বৈতাৰণি পাৰ কৰিবৰ কাৰণে এই ধৰণৰ উচ্ছেদ অসমত চলোৱা হৈছে। সম্পূৰ্ণ মহামান্য উচ্চতম ন্যায়ালয়ৰ গাইডলাইনক অৱমাননা কৰি কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে কাৰণে ধৰ্মীয় সংখ্যালঘুসকলক বাছি বাছি তেওঁলোকক বেঘৰ কৰা হৈছে, যাতে ধৰ্মীয় সংখ্যালঘুসকলক বেঘৰ কৰিলে সংখ্যাগুৰু মানুহে মুখ্যমন্ত্ৰীক বাবা দিয়ে আৰু সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত এটা ডাঙৰ বিভাজনৰ সৃষ্টি হয়। তাৰ কাৰণে মুখ্যমন্ত্ৰী এই ধৰণৰ উচ্ছেদবিলাক কৰি আছে। গতিকে প্ৰথম কথা হৈছে অসমত যিমান উচ্ছেদ হৈছে সম্পূৰ্ণ সাম্প্ৰদায়িক নীতিৰে কৰা হৈছে, মুখ্যমন্ত্ৰীৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী নিজকে অসমৰ ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে, অসমৰ ৰাইজক যি ধৰণে আগবঢ়াই লৈ যাব বিচাৰিছিলে সেইখিনি পাৰা নাই। তাৰ কাৰণে মুখ্যমন্ত্ৰী ২৬ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীক জবাবদিহি কৰিব লাগিব। কাৰণ অসমখন ৫খন ৰাজ্যৰ ভিতৰত আগুৱাই লৈ যাবৰ কাৰণে কৈছিলে, কৰা নাই। অসম লাখ লাখ কোটি টকাত আজি কেইবা লাখ কোটি টকাত আজি তেওঁলোকে ঋণত পোত গৈছে। অসমৰ নিবনুৱাৰ সমস্যা সমাধান কৰিব পৰা নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ সমন্বয় সৃষ্টি কৰিব পৰা নাই। এই উত্তৰবোৰ দিব নোৱাৰি তেওঁ টাৰ্গেট কৰি দিছে সম্পূৰ্ণ সাম্প্ৰদায়িক নীতিৰে উচ্ছেদ কৰাৰ। গতিকে এই ধৰণৰ উচ্ছেদক আমি তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁ কৈছে যে অসমৰ সংখ্যালঘু সমাজক তেওঁ শৈক্ষিকভাৱে আগুৱাই যোৱাটো বিচাৰে। মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰিছো যে এইজন মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ইতিহাসত, অসমৰ ৰাজনৈতিক ইতিহাসত এইজন মুখ্যমন্ত্ৰীয়ে ৩৫০০ ছাত্ৰ ছাত্ৰীক, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে উচ্ছেদ কৰি। ৩৫০০ তেওঁ মুখত কয় এটা, পেটত তেওঁৰ এটা ভয়ংকৰ সংখ্যালঘু বিৰোধী নীতি তাৰ থাকে। তেওঁ কৈছিলে যে মাদ্ৰাছা বন্ধ কৰি দিম, ডক্টৰ ইঞ্জিনিয়াৰ বনাম। মই মুখ্যমন্ত্ৰী কৰিছো ৩৫০০ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভৱিষ্যত, তেওঁলোকৰ শিক্ষাৰ জীৱন যে আপুনি কাঢ়ি ললে, এই অধিকাৰ আপোনাক কোনে দিলে? এই ৩৫০০ ছাত্ৰ ছাত্ৰী আজি কি পৰ্যায়ত আছে মুখ্যমন্ত্ৰী জানে? এই ল'ৰা ছোৱালী যদি শিক্ষা নাপায়, এই ল'ৰা ছোৱালীখিনি কাইলৈ অসমৰ মানৱ সম্পদ হ'ব পাৰিব নেকি? এই ল'ৰা ছোৱালী কাইলৈ বেয়া ৰাস্তাত যাবনে নাই? এইখিনি কথা মুখ্যমন্ত্ৰী চিন্তা কৰিছে নাই? গতিকে সম্পূৰ্ণ মিছা। তেওঁ যিমান উচ্ছেদৰ নামত যিমান কথা কৈছে সম্পূৰ্ণ মিছা ৰাষ্ট্ৰলৈ তেওঁ উচ্ছেদবিলাক কৰি আছে। আজি হাজাৰ হাজাৰ মানুহক তেওঁ ব্যৱহাৰ কৰিছে। আজি তেওঁ কৈছে 1951ৰ আগৰ যিসকল মানুহ তেওঁলোক খিলঞ্জীয়া। বিধানসভাৰ তেওঁ অন ৰেকৰ্ড তেওঁৰ বক্তব্যত স্বীকাৰ কৰিছে আৰু কৈছে বসুন্ধৰা 1-2ত কোনোবাই এপ্লাই কৰিলে তেওঁলোকক মাতি দিয়া হ'ব। মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো, বসুন্ধৰা 1-2ত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে এপ্লাই কৰিছিলে। সি লাগিলে আপুনি খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া সংখ্যালঘুৱে হওক আৰু আপুনি সন্দেহজনক মিয়া যিবিলাক শব্দ কয় সেইবোৰ শব্দ কোৱা সেই সংখ্যালঘুসকলে হওক। কোনো এজন সংখ্যালঘু ৰাইজক কোনো এজন জিলায়